দাদা কোন হয় আপুনি? মই আপোনাৰ এগ্ৰিকালচাৰ অফিচৰ পৰা আহিছোঁ। এই চৰকাৰী নতুনকৈ আঁচনি এটা আহিছে, তো আপোনাক মই প্ৰশ্ন কেইটামান সুধিম, উত্তৰটো দি যাব। আহক ভিতৰলৈ আহক, বহিব। ঠিক আছে, ভিতৰলৈ গ'লে। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল আপুনি কি কাম কৰে? এই বুজিছা, মোৰ এই কাম বুলিবলৈ তেনেকুৱা একো ছাৰ্ভিচ নাই। মই বৰ্তমান আমাৰ গাঁৱৰ 1 নম্বৰ চোৰ। আপোনাৰ ঘৰত কেইজন মানুহ আছে? ঘৰত এজনো মানুহ নাই, চব নিজৰ নিজৰ ডিউটিত চুৰ কৰিবলৈ গৈছে। ডাঙৰ ৱাল টিভি আছে ঘৰত? কেলে তোৰ লাগিব নি? কিমান? 20,000। 20,000? নালাগে। গাড়ী আছে নাই ঘৰত? গাড়ী নাই, দাদা কৈছে যদি পাই উঠাই আনিব। বাৰু গাড়ী নাই, ভাত বনোৱা কিবা কুকাৰ চুকাৰ আছে নেকি? ভাত বনোৱা কুকাৰ থাকোঁতে আছিলে, পৰহি ষ্টকৰ মাল, কালি বিকি দিলে নেকি। চব বিকিয়ে দিয়ে নে কিনো কেলা? কেলা আৰু কি নিবিকি কি কৰি আমি চুৰ কৰি ৰখাই নথওঁ মাল, লগালগ বিক্ৰী হৈ যায়, কেতিয়াবা ষ্টকত থাকে। ছোৱালী আছে নাই ঘৰত? ছোৱালী থকাটো আছে। ফাইনেন্সত দিব পাৰিব নেকি? হ'ব পাৰিবি। কি ফাইনেন্সত মোৰটো ঘূৰি পেলাই